অসমৰ জাতীয় অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত আমি আজি কাকপথাৰ শিবিৰৰ তৰফৰ পৰা অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আলফা স্বাধীনলৈ এটি আহ্বান জনাব বিচাৰিছোঁ কাকপথাৰ শিবিৰৰ তৰফৰ পৰা। যোৱা কিছুদিনৰ আগতে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু NDFBৰ আটাইকেইটা গোটৰ মাজত বড়োলেণ্ডৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাৰ এক সমাধান সূত্ৰ উদ্ভাৱন হোৱাৰ লগে লগেই আলফা লগতো আলোচনাৰ কিছু কথা বাতৰি কাগজ আৰু টেলিভিশ্যনৰ পৰ্দাত আমি দেখা পাইছিলোঁ। সেই মুহূৰ্তত অসম চৰকাৰেও আলফাক আহ্বান জনাইছিলে আলফা স্বাধীনক আলোচনাৰ টেবুললৈ আহিবৰ কাৰণে, আৰু পৰেশ বৰুৱা মহাশয়ে আলোচনাৰ প্ৰতি সন্মতি জনাই আলোচনা কৰিবলৈ ইচ্ছুক বুলি অৱগত কৰিছিল সংবাদ মাধ্যমৰ যোগেদি। পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰেও ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত এই বিষয়ে আলোচনা কৰিছে আৰু আলোচনা কৰি ভাৰত চৰকাৰৰ ফালৰ পৰাও আলোচনাৰ সেউজ সংকেত দিয়া আমি সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত হৈছোঁ। এই ক্ষেত্ৰত আমি আমাৰ কাকপথাৰ শিবিৰৰ তৰফৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ প্ৰথমতে ভাৰত চৰকাৰক, যে আলোচনাৰ নামত এই ধৰণৰ সংবাদ মাধ্যমৰ যোগেদি কেতিয়াবা এই আহ্বানবিলাক জনাই থকাৰ বিপৰীতে ভাৰত চৰকাৰে তেওঁলোকৰ স্থিতি স্পষ্ট কৰক আৰু আলফা স্বাধীনলৈ তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰক যে ভাৰত চৰকাৰে আলফাৰ মূল দাবীৰ ওপৰত আলোচনা কৰিবৰ কাৰণে প্ৰস্তুত। কাৰণ পৰেশ বৰুৱা মহাশয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে তেওঁ আলোচনাৰ কাৰণে আগ্ৰহী, কিন্তু সুদীৰ্ঘ 40টা বছৰ সহস্ৰ সংগ্ৰাম পথত অটল থাকি নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাবৰ কাৰণে পৰেশ বৰুৱা মহাশয় ৰাজি নহয়। পৰেশ বৰুৱা মহাশয়ে স্পষ্টভাৱে কৈছে যে আলফাৰ মূল বিষয়ৰ ওপৰত যদি তেখেতলোকে আলোচনা কৰিবলৈ বিচাৰে ভাৰত চৰকাৰে, তেতিয়াহ'লে তেওঁ নিশ্চয় এই ক্ষেত্ৰত প্ৰস্তুত আছে। আগতে 3টা চৰ্ত দিছিল, এখন তৃতীয় ৰাষ্ট্ৰত আলোচনা, স্বাধীনতাৰ ওপৰত আলোচনা হ'ব লাগিব আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ উপস্থিতিত আলোচনা হ'ব লাগিব। এতিয়া তেওঁ 2টা চৰ্ত ত্যাগ কৰিছে, বহিৰাষ্ট্ৰতো নালাগে বুলি কৈছে, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ উপস্থিতি নালাগে বুলি কৈছে, তেখেতে অসমতে আলোচনা কৰিম বুলি কৈছে আৰু কেৱল আলফাৰ মূল যিটো দাবী স্বাধীনতাৰ পৰা আলোচনা কৰিম বুলি কৈছে। আমাৰ এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু আলফা স্বাধীনলৈ এটা আহ্বান যে দুয়োটা পক্ষই আকুৰকুচ স্থিতিত থাকিব নালাগে। অসমৰ জাতীয় অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত, জাতিটোক সুৰক্ষিত কৰিব পৰাৰ স্বাৰ্থত পৰেশ বৰুৱা মহাশয়েও এই ক্ষেত্ৰত মূল দাবীৰ ওপৰত আলোচনা কৰিম বুলি তেওঁ কওক, মূল দাবীৰ ওপৰত আলোচনা কৰিব লাগিব ভাৰত চৰকাৰে এই শব্দটো উত্থাপন কৰক। স্বাধীনতাৰ শব্দৰ বিপৰীতে আলফাৰ মূল দাবীৰ ওপৰত, মূল দাবী বুলি ক'লে আলফাৰ এটাই মূল দাবী হৈছে সাৰ্বভৌম স্বাধীন অসম। গতিকে আলফাৰ কওক যে আমাৰ মূল দাবীৰ ওপৰত ভাৰত চৰকাৰে আলোচনা কৰিব লাগিব, আৰু ভাৰত চৰকাৰৰ সংবিধানৰ দোহাই দিয়ে, অন্যান্য কিছুমান কথাৰ দোহাই দি কৈছে যে স্বাধীনতাৰ ওপৰত আলোচনা কৰিম বুলি তেওঁলোকে লিখি দিব নোৱাৰে। গতিকে আলফাৰ মূল দাবীৰ ওপৰত আলোচনা কৰিম বুলি অন্ততঃ ভাৰত চৰকাৰেও পৰেশ বৰুৱা মহাশয়লৈ বাৰ্তা প্ৰেৰণ কৰক। এই শব্দটোৱে আচলতে আলোচনাৰ প্ৰক্ৰিয়াটোক এটা গতি দিব বুলি আমি আশাবাদী। লগতে পৰেশ বৰুৱা মহাশয়ে কওঁ যে বৰ্তমান অৱস্থাত স্বাধীনতাৰ দাবীতকৈ
জাতীয় অস্তিত্ব সুৰক্ষিত কৰাটো আটাইতকৈ জৰুৰী হৈ পৰিছে। কা আন্দোলনেই হওক বা কা প্ৰযোজ্য হোৱাৰ পিছতেই হওক, NRCৰ পিছতেই হওক, আজি অসমীয়া জাতি অস্তিত্বহীনতা অৱস্থালৈ গতি কৰিছে। এই মুহূৰ্তত কোনো দল সংগঠনে জাতিটোক বচাব নোৱাৰে। এই মুহূৰ্তত জাতিটোক বচাব পৰাকৈ দৰদাম কৰিব পৰা যদি শক্তি আছে, সেইটো একমাত্ৰ পৰেশ বৰুৱা মহাশয়ৰ হাততে আছে, অৰ্থাৎ আলফা স্বাধীনতাৰ হাততে আছে দৰদাম কৰিব পৰা ক্ষমতা। গতিকে সময় থাকোঁতেই পৰেশ বৰুৱা মহাশয়েও আকুৰগোজ স্থিতিৰ পৰা আঁতৰি আহি জাতিটোৰ সুৰক্ষাৰ দায়িত্ব পৰেশ বৰুৱা মহাশয় লওক। আমি অসমীয়া জাতিৰ হৈ কাকপথাৰ শিবিৰে পৰেশ বৰুৱা মহাশয়ক আহ্বান জনাইছোঁ যে জাতীয় অস্তিত্ব সুৰক্ষিত কৰিব পৰাকৈ, অসমীয়া জাতিয়ে মূৰ তুলি জীয়াই থাকিব পৰাকৈ পৰেশ বৰুৱা মহাশয়ে ভাৰত চৰকাৰৰ লগত দৰদাম কৰি জাতিটোক সুৰক্ষিত কৰক। যি প্ৰক্ৰিয়া নহওক কিয়, এই সময়ৰ আহ্বান, জাতিৰ আহ্বান। অসমৰ জনগণে ইয়াক বিচাৰিছে, কিন্তু অসমৰ জনগণে কথাখিনি মুকলিকৈ ক'ব পৰা অৱস্থাত নাই। কাক ক'ব, কেনেকৈ আহ্বান জনাব? আজি আমাক জনাইছে অসমৰ ৰাইজে, বহুতে জনাইছে যে আপোনালোকে আহ্বান জনাওক, আপোনালোকে পৰেশ বৰুৱা মহাশয়ক কওক, আপোনালোকৰ লগত যোগাযোগ আছে, আপোনালোকে আহ্বান জনাওক। গতিকে আমি কাকপথাৰ শিবিৰৰ পৰা, কাৰণ এই কাকপথাৰ শিবিৰত থকা এইসকল সদস্যই 2008 চনৰ 24 জুন তাৰিখে অসমৰ জাতীয় অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত প্ৰথমবাৰ আলোচনাৰ টেবুললৈ আহিছিল। পৰৱৰ্তী পৰ্যায়ত অৰবিন্দ ৰাজখোৱা মহাশয়তো আলোচনাৰ টেবুললৈ আহিলে, কিন্তু এতিয়াও এটা গোট আলোচনাৰ টেবুললৈ অহা নাই। গতিকে আমাৰ লগত আলোচনা চলি আছে, নিশ্চয় ইয়াৰ এটা সমাধান সূত্ৰ ওলাব, কিন্তু আমাৰ লগত চলি থকা আলোচনাৰ যোগেদি অসমত স্থায়ী শান্তি নাহে বা অসমৰ জাতীয় সমস্যা স্থায়ী সমাধান হ'ব বুলি আমি নেভাবোঁ, স্পষ্টভাৱে কৈছোঁ। আলফা আৰু চৰকাৰৰ লগত যি আলোচনা চলি আছে, এই আলোচনাৰ সমাধান সূত্ৰ ওলাব, কিন্তু ই জাতীয় অস্তিত্ব সুৰক্ষিত কৰিব পৰাকৈ সমাধান সূত্ৰ ওলাব বুলি আমি আশাবাদী নহয়। গতিকে অসমৰ জাতীয় অস্তিত্ব সুৰক্ষিত কৰিব পৰাকৈ এতিয়া আলোচনাৰ টেবুললৈ যদি পৰেশ বৰুৱা মহাশয় আহে, তেতিয়াহ'লে নিশ্চয় আলোচনাই এটা নতুনত্ব লাভ কৰিব আৰু সেই আলোচনাৰ যোগেদি অসমৰ জাতীয় অস্তিত্ব সুৰক্ষিত হ'ব বুলি আমি আশাবাদী। গতিকে আমি পুনৰবাৰ কাকপথাৰ শিবিৰৰ পৰা পৰেশ বৰুৱা মহাশয়লৈ কাটৰ অনুৰোধ জনাইছোঁ যে মহাশয়, আকুৰগোজ স্থিতিৰ পৰা আপুনি অলপ হ'লেও এখোজলৈ পিছুৱাই জাতিৰ স্বাৰ্থত আপুনি আলোচনাৰ প্ৰতি সন্মতি প্ৰকাশ কৰক, আৰু মূল দাবীৰ ওপৰতেই আমিও বিচাৰিম যে আলফা আৰু চৰকাৰৰ লগত যি আলোচনা হ'ব, সেই আলোচনা আলফাৰ মূল দাবীৰ ওপৰতে হওক, কাৰণ মূল দাবী ত্যাগ কৰি প্ৰায় পৰেশ বৰুৱা মহাশয়ক আলোচনাৰ টেবুললৈ আহিবলৈ আমিও নকওঁ। আৰু ভাৰত চৰকাৰেও যিটো সংগঠনে 40টা বছৰে সহস্ৰ সংগ্ৰাম পথত থাকি 12,000 অধিক যুৱকে শ্বহীদ বৰণ কৰিবলগীয়া হ'ল, তেনেকুৱা এটা সহস্ৰ সংগঠনৰ লগত সেই সংগঠনৰ মূল দাবীৰ ওপৰত আলোচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ক। নিশ্চয় আলোচনা এটা গতি লাভ পাৰিব। আৰু এই মুহূৰ্তত অসম চৰকাৰকো কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপুনিও এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰক জাতীয় অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত, আৰু এই দীঘলীয়া সমস্যাটোৰ সমাধানৰ স্বাৰ্থত আপুনি প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি আলফাৰ মূল দাবীৰ লগত আলোচনা কৰাৰ সন্মতি আদায় কৰি পৰেশ বৰুৱা মহাশয়লৈ প্ৰেৰণ কৰক। তেতিয়া নিশ্চয় আলোচনা এটা গতি লাভ কৰিব। এই আহ্বান আজি আমি কাকপথাৰ শিবিৰৰ পৰা